নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ GT PGTৰ যিসকল নৱনিযুক্ত শিক্ষক সেই শিক্ষকসকলৰ বৰ্তমান সময়ত কি ধৰণৰ কাম কাজ হ'ব পাৰে বা কেনেকুৱা ধৰণৰ আমি এইকেইদিন কামত নিজকে ব্যস্ত ৰাখিব লাগে সেই বিষয়ত কিছু কথা বিশ্লেষণ কৰিবৰ বাবে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আশা কৰিম ভিডিঅ'টো শেষলৈকে চাব। এতিয়া এইকেইদিন আমাৰ স্কুল এলোকেশ্যনলৈকে যেতিয়ালৈকে আমি স্কুলত জইন কৰিমগৈ আৰু যেতিয়াৰ পৰা আমি স্কুলত নিয়মীয়া পাঠদান আৰম্ভ কৰিম তেতিয়ালৈকে এইকেইদিন আমি যিহেতু ঘৰত আছোঁ এইকেইদিন আমাৰ আচলতে কৰণীয় কি হ'ব লাগে, যিহেতু আমাৰ এইকেইদিন কৰিবলগীয়া একো কাম নাই, আমি গোটেই ডকুমেণ্টখিনি উলিয়াই মেলি গোটেইখিনি জমা দিলোঁ আৰু এতিয়া বৰ্তমান আমাৰ তেনেকুৱা অফিচিয়েল একো কাম নাই। আমি সম্পূৰ্ণ এতিয়া ফ্ৰী হৈ আছোঁ। মাত্ৰ আমি অপেক্ষা কৰি আছোঁ যে আমাৰ যেতিয়াই স্কুলৰ লিষ্টখন দিয়ে, আমি যিখন স্কুলত পঢ়াৰ কথা আমি ফাইনেলি গম পাওঁ তেতিয়া আমি স্কুলত জইন কৰিমগৈ আৰু পাঠদান আমি আৰম্ভ কৰিম। কিন্তু এইকেইটা দিন আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ, কাৰণ এইকেইটা দিনত আমি আমাৰ ভৱিষ্যতৰ যিবোৰ কাম কাজ হ'ব তাৰ বাবে আমি কিছু পৰিকল্পনা কৰিব পাৰিম বা নিজক প্ৰস্তুত কৰিব পাৰোঁ। আৰু মই ভাবোঁ এই দিনকেইটা আমি এনেই অবাবত ব্যয় কৰিব নালাগে। আমাৰ ভৱিষ্যতৰ যি কাম সেই কামসমূহৰ লগত সহায়ক হোৱাকৈ আমি কিছুমান প্ৰস্তুতি আৰম্ভ কৰিব লাগে আৰু প্ৰস্তুতি চলাব লাগে আচলতে, যিহেতু আমাৰ হাতত আৰু বেছি দিন নাই। তাৰ পাছতে আমি স্কুলত জইন কৰি নিয়মীয়া পাঠদান কৰিব লাগিব। গতিকে এতিয়া আমাৰ প্ৰধান কাম হ'ব এইকেইদিন আমাৰ যিবোৰ নিজৰ যিকেইটা বিষয়, আমাৰ যাৰ যি বিষয় আৰ্টছ হওক, ছায়েন্স হওক, মেথছ হওক বা যিয়ে নহওক, তাত আমি নিজৰ যিখিনি কোৰ্চৰ কিতাপ সেই কিতাপখিনি যদি লগত আছে তেনেহ'লে অলপ এনেই চকু ফুৰাই থাকিব লাগে। কোনখিনিনো বিষয় আছে, কোনখিনি ছাবজেক্ট লেচনখিনি কোনখিনি আছে বা তাৰ কথাখিনি কেনেকুৱা কি কথা, এনেই ওপৰে অলপ চাই থাকিব লাগে। তেতিয়া আমাৰ পাছত সেইখিনি সহায় হ'ব। যেতিয়া আমি ক্লাছত সোমাম তেতিয়া আমাৰ যথেষ্ট এটা কনফিডেন্স আমি ফিল কৰিম, আমাৰ যথেষ্ট আত্মবিশ্বাসী মনোভাৱ এটা মনলৈ আহিব। গতিকে আপোনালোকে সেইটো কৰিব পাৰে, কিতাপসমূহ চাব এবাৰ চকু ফুৰাই। এইকেইদিন যিহেতু আমি এনেই আছোঁ গতিকে সেইটো এটা প্ৰধান কৰণীয় বুলি মই ভাবোঁ। আৰু এটা কথা কওঁ, এতিয়া বহুতৰ নহয় আচলতে প্ৰায় সংখ্যকেই যিসকল আগৰ অভিজ্ঞই হওক বা নিউৱেই হওক, ফ্ৰেছাৰ্ছেই হওক, টিচাৰৰ ক্ষেত্ৰত কৈছোঁ, তেখেতলোকৰ প্ৰত্যেকৰে কিন্তু নতুন স্কুলত জইন কৰাৰ ক্ষেত্ৰত অলপ হ'লেও ভয় ভাৱ এটা লাগি আছে বা অলপ হ'লেও কনফিডেন্সটো ল' হৈ আছে। এনেকুৱা মনোভাৱ হৈ আছে মনত যে মই প্ৰথম দিনাখন গৈ কি কৰিমগৈ, কেনেকৈ ছাৰসকলৰ লগত বা কেনেকৈ ষ্টুডেণ্টৰ লগত ডিল কৰিম। এইটো আচলতে চবৰে হয়, এইটো মোৰো হয়। আৰু মই মোৰ যিখিনি অনুভৱ হৈছে সেই অনুভৱখিনিকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আৰু আমাৰ যদি এই সময়ছোৱাত আমাৰ যদি কনফিডেন্স অলপ কম হৈছে তেনেহ'লে আপোনালোকে কনফিডেন্স লেভেলটো কেনেকৈ হাই কৰিব পাৰে তাৰ ওপৰত মই কেইটামান কথা ক'ব বিচাৰিম। আৰু যিসকলে তেনেকুৱা এটা ভাবি আছে যে ভয় ভাৱ এটা হৈ আছে, কি কৰিমগৈ কি নকৰিমগৈ, প্ৰথম দিনাখন গৈ পেলাই কেনেকৈ পঢ়ুৱামে নে কিয়ে কৰিম, তেনেকুৱা এটা অনুভৱ হৈ আছে। গতিকে আপোনালোকক কেইটামান কথা ক'ব বিচাৰিছোঁ আৰু কথাকেইটা আপোনালোকৰ অলপ কিবা ধৰণৰ যেন লাগিব পাৰে, কিন্তু আপোনালোকে হ'লেও নিজৰ লগত এবাৰ ৰিলেট কৰি চাব, তেতিয়া কথাখিনি বুজি পাব আৰু কথাকেইটা আপোনালোকক অলপ হ'লেও সহায় কৰিব বুলি মই আশা কৰিছোঁ। আচলতে এনেকুৱা, আমাৰ এতিয়া যিসকলৰ বিশেষকৈ দূৰণি ডিষ্ট্ৰিক্টত পৰিছে, যিসকল ঘৰৰ পৰা দূৰণি ডিষ্ট্ৰিক্টত পৰিছে, তেখেতলোকৰ মনত অনেক চিন্তা আছে। এতিয়া ঘৰৰ পৰাও দূৰণি, জেগাডোখৰ আমাৰ কাৰণে নতুন হ'ব, তাৰ পৰিৱেশ পৰিস্থিতি বা কেনেকুৱা, তাতে ঘৰৰ পৰা আঁতৰি থাকিবগৈ লাগিব। আৰু হোম ডিষ্ট্ৰিক্টত পৰাকেইজন যেনে হ'লেও ওচৰত হ'লে ঘৰৰ পৰা অহা যোৱা কৰিলে অলপ সাহস এটা থাকে, যিহেতু যোৱাৰ আগত ঘৰৰ পৰাই যাম বা আহি ঘৰখন পামহি, তেনেকুৱা এটা সাহস এটা থাকে, ইমান বেছি চিন্তা হোৱা নাই। কিন্তু দূৰণি ডিষ্ট্ৰিক্টৰ যিসকলে পাইছে, যিহেতু তেখেতলোকে বিভিন্ন কথা তেখেতলোকৰ মনলৈ আহিছে যে নতুন ঠাইখনত কেনেকৈ থাকিমগৈ, মানুহখিনি কি হ'ব। গতিকে তেখেতলোকৰ কনফিডেন্স লেভেলটো অলপ ল' হোৱাটো এইটো এটা সাধাৰণ কথা। আৰু হোম ডিষ্ট্ৰিক্টত পোৱাসকলেও কনফিডেন্স লেভেলটো অলপ হ'লেও ল' হৈ থাকিব, ভয় ভাৱ এটা থাকে, যিহেতু সেইটোৱে অকণমান কনফিডেন্স লেভেলটো ল' কৰে। আৰু এই ক্ষেত্ৰত আমি কি কৰিব পাৰোঁ, আমি কনফিডেন্স লেভেলটো হাই কৰিবৰ বাবে আপোনালোকে মনতে এজন নিজকে হিৰোৰ দৰে ভাবি ল'ব নিজকে, যিসকলে বিশেষকৈ দূৰত পাইছে এনেকুৱা বুলি ভাবিব। আমি কিছুমান চিনেমাত আপোনালোকে মন কৰিব, চিনেমাত কি হয়, যেতিয়া এখন থানাৰ এটা কাহিনী, এটা চিনেৰিও কৈছোঁ আপোনালোকক। থানাখনত ধৰক পুলিচবোৰে ইমান বিশেষ সাধাৰণ মানুহবোৰক ইমান গুৰুত্ব নিদিয়ে, তেওঁলোকে তাৰ সেই যিসকল মূল মানুহ থাকে সেই অঞ্চলটোৰ সেই মানুহখিনিৰ মতেই তেওঁলোকে উঠা বহা কৰে। আৰু থানাখনত বিভিন্ন অপ্ৰীতিকৰ পৰিস্থিতি হৈ থাকে, আৰু একো তাত ছিষ্টেমেটিক নাই, মানুহখিনিক তেওঁলোকে শোষণ কৰে, সাধাৰণ মানুহখিনিক। আৰু তেনেকুৱাতে আপোনাৰ এণ্ট্ৰি হৈছে আৰু আপুনি এণ্ট্ৰি কৰিছে এনেকুৱাকৈ যে আপুনি তাত সেই থানাখনৰ OC বা ইনস্পেক্টৰ হিচাপে আপুনি তাত জইন কৰিবলৈ গৈছে। আৰু আপুনি যোৱাৰ লগে লগেই গোটেই একদম পৰিৱেশটো বেলেগ হৈ গৈছে, আপুনি তাত এজন অফিচাৰ হিচাপে গৈছে, আপুনি গোটেইখিনি চেঞ্জ কৰিবলৈ গৈছে। তেনেকুৱা
এটা নিজকে ভাবি ল'ব পাৰে আপোনালোকে। যেনেকৈ চিনেমাবোৰত মানে একদম গাড়ীৰ পৰা নমাৰ পাছতে যেনেকুৱা এটা একদম গছপাত-চছপাত উৰি যায়, ধূলি-চুলি উৰি যায়, তেনেকুৱাকৈ নিজক ভাবি ল'ব যে আপুনিও মানে এনেকুৱা এটা ছিষ্টেমত আপুনি সোমাইছে, য'ত আমাৰ চৰকাৰী শিক্ষাখণ্ডৰ কথা অলপমান গম পায়েই সকলোৱে, যে আপুনি নিজকে এনেকুৱা এটা ব্যৱস্থাত আপুনি সোমোৱাইছে যে আপুনি তাত মানে যথেষ্ট সেই বিদ্যালয়খনত আপুনি সলনি কৰিব। এনেকুৱা এটা আপুনি মনোভাৱ বনাই লওক যে আপুনি, মই এইটো কোৱা নাই যে আপুনি সেই বিদ্যালয়খনত যিসকল শিক্ষক-শিক্ষয়িত্ৰী আছে আগৰ পৰাই, তেখেতলোকে ভালকৈ শিক্ষা নিদিয়ে, তেনেকুৱাটো নহয়। কিন্তু নিজক তেনেকৈ বুলি ভাবক যে আপুনি তালৈ গৈছে, সেই বিদ্যালয়খনত জইন কৰিবলৈ গৈছে, আপুনি তাত মানে এটা বেলেগ ধৰণৰ আপুনি এটা জোচ লৈ গৈছে, আপুনি তাত গোটেইখিনি আপুনি মানে বেলেগ এটা পৰিৱৰ্তন আনিব, যিটো ভালৰ পৰিৱৰ্তন আনিব। আৰু আপুনি নিজকে মানে এজন হিৰোৰ নিচিনাকৈ এটা ফিল কৰি পেলাই আপুনি থাকক, এইকেইদিন মনোভাৱটো তেনেকুৱা বনাই লওক। আৰু যিহেতু আপোনাৰ হাতত সেইটো সুবিধা আহিছে, কাৰণ আমাৰ বেলেগ চাকৰিবোৰৰ তুলনাত আমাৰ শিক্ষকৰ হাতত যথেষ্ট থাকে, নিজৰ মানে আপোনাৰ হাতত গোটেইখিনি থাকে। আপুনি ক্লাছৰুমটোত আপুনি কেনেকৈ পৰিচালনা কৰিব, ক্লাছৰুমত আপুনি কোনটো দিশত আপুনি গতি কৰাব, আপুনি শিক্ষাৰ্থীসকলক ভাল শিক্ষা প্ৰদান কৰি এটা ৰিভলিউশ্যন আপুনি আনিব পাৰে। গতিকে আপুনি সেই তেনেকুৱা এটা মানে নিজক ভাবি লওক যে মই এনেকুৱা এটা এই বেলেগ ঠাই এডোখৰত গৈ পেলাই মই এনেকুৱা এটা ৰিভলিউশ্যন আনিমগৈ, মানে মই এনেকৈ তাত এণ্ট্ৰি কৰিম, এনেকৈ বুলি ভাবি লওক। অলপ মনটো ভাল লাগিব, অলপ কনফিডেঞ্চ এটা আহিব মনলৈ। আৰু এটা কথা এইখিনিতে কওঁ, যেতিয়া আপুনি প্ৰথম জইন কৰিবলৈ যাব, আপুনি যেতিয়া প্ৰধান শিক্ষকৰ লগতে প্ৰথম আপুনি ডিল কৰিবগৈ লাগিব, তাত যেতিয়া জইন কৰিবলৈ যাব, তেতিয়া প্ৰধান শিক্ষকজনৰ লগত একদম পোনছাতে গৈ আপোনালোকে একেবাৰে লেটু-সেটু হৈ নিদিব। মানে আপুনি এইটো ফিল নকৰিব এতিয়া যে আপুনি ছাত্ৰ আৰু আপোনাৰ বিদ্যালয়ৰ সেইজন প্ৰধান শিক্ষক বুলি আপুনি নাভাবিব। এতিয়া তেখেত আপোনাৰ এজন মানে মুৰব্বী বিষয়া বা আপোনাৰ ধৰক এজন পৰিচালক, যিজনৰ আণ্ডাৰত আপুনি কাম কৰিব লাগিব, কিন্তু আপুনিও এজন কৰ্মচাৰী। গতিকে আপোনাৰ নিজৰ ৱেইটটো কিন্তু ৰাখিব। প্ৰথম দিনাই গৈ পেলাই আপুনি একদম ছাৰ, ছাৰ হয় ছাৰ, মানে মই কি কৈছোঁ আপুনি বুজি পাইছে আৰু। আপুনি তেনেকৈ একেবাৰে লেটু-সেটু হৈ নিদিব। নিজৰ যিটো ৱেইট, আপোনাৰ যিহেতু আপুনি এজন শিক্ষক, আপোনাৰ শিক্ষামন্ত্ৰী নালাগে, আপোনাৰ ৰাষ্ট্ৰপতিৰ সন্মুখতো আপুনি লেটু-সেটু হ'ব নোৱাৰে। যিহেতু আপোনাৰ শিক্ষকৰ যিটো ব্যক্তিত্ব, সেইটো আপুনি সদায় বজাই ৰাখিব লাগিব। আপুনি লেটু-সেটু হৈ কেতিয়াও নিদিব, কাৰণ পৰৱৰ্তী সময়ত তেতিয়া আপোনাৰ সুবিধা হ'ব। আপুনি যিটো আপোনাৰ নিজৰ কামত আপোনাৰ যিটো হয় সেইটো হয় বুলি ক'ব, যিখিনি আপোনাৰ কৰণীয় সেইখিনি। বাকী ৰুলছ এণ্ড ৰেগুলেশ্যন তেখেতে যেনেকৈ বান্ধি দিয়ে সেইখিনি আপুনি মানিবই লাগিব, মুৰব্বী যিহেতু তেখেত ইনষ্টিটিউশ্যনটো। কিন্তু সেইবুলি আপুনি একেবাৰে এই প্ৰধান শিক্ষক এজনক আমাৰ নিজৰ স্কুলৰ প্ৰধান শিক্ষকজনৰ দৰে ফিল্ডটো আনি পেলাই আপুনি তাত একেবাৰে লেটু-সেটু হৈ নিদিবগৈ। সেইটো মানে বহুতৰ ক্ষেত্ৰত মই দেখা পাওঁ, সেইকাৰণে কৈছোঁ। আৰু সেইটো নিজৰ ৱেইটটো সদায় ৰাখিব প্ৰথম দিনাখন যাওঁতে, সেইটো এটা কথা। আৰু বাকী যেতিয়া আপুনি কমন ৰুমত মানে অন্যান্য শিক্ষকসকলৰ লগতো যেতিয়া আপুনি ডিল কৰিব, প্ৰথমতে যেতিয়া চা-চিনাকি হ'ব, তেতিয়া আপুনি প্ৰথমতে নিজৰ বিষয়ে ঢেৰ কিবাকিবি ক'বলৈ নাযাব। প্ৰথমতে আপোনাৰ জাষ্ট আপুনি নিজৰ তেখেতলোকে যিখিনি সোধে বা আপোনাৰ যিখিনি মানে ক'বলগীয়া সেইখিনিয়ে ক'ব। বাকী আপুনি যদি আগতে ক'ৰবাত শিক্ষকতাও কৰিছিলে বা আপোনাৰ 10 বছৰ শিক্ষকতা কৰাৰ অভিজ্ঞতা আছে, বা আপুনি ক'ৰবাত বহুত ভাল কিবা ৰেকৰ্ড কৰি থৈ আহিছে শিক্ষকতাৰ ক্ষেত্ৰত, বা সেইবোৰ আপুনি একোৱে ক'বলৈ নাযাব। মাত্ৰ আপোনাৰ জাষ্ট ইন্ট্ৰডাকশ্যনটো দিব, তেখেতলোকে যি সোধে সেইটো ক'ব, আৰু তেখেতলোকৰ কথাখিনিহে আপোনালোকে শুনিবলৈ চেষ্টা কৰিব। প্ৰথমতেই গৈ পেলাই আপুনি নিজৰ কথাখিনি কৈ পেলাই বেছিকৈ মানে নিজৰ প্ৰশংসা কৰিবলৈ নাযাব। আৰু আপুনি তাত কমন ৰুমটোত গৈ পেলাই চবৰ লগতে কথা পাতি গোটেইখিনি চাই ল'ব, কোন কিমান পানীৰ মাছ, গোটেইখিনি চাই ল'ব। কাৰণ তাত কিছুমান লবিও থাকে বিভিন্ন বিদ্যালয়বোৰত, নিজৰ অভিজ্ঞতা আছে গতিকে কৈছোঁ। গতিকে সেইখিনি চাব, কেনেকুৱা মানে কি দিশত মানে কমন ৰুমটোৰ শিক্ষকসকল পৰিচালিত হৈ আছে, কাৰ বেছিকৈ তাত মানে হেৰি চলে, কি কথা, সেইখিনি আপুনি চাই অলপ মানে গোটেই পৰিৱেশটোৰ লগত নিজে অলপ ফেমিলিয়াৰ হ'বলৈ চেষ্টা কৰিব। আৰু বাকী গোটেইখিনি মানে কেনেকুৱা কি কথা মানুহখিনি, শিক্ষকখিনি গোটেইখিনি এবাৰ চাব। নিজেই প্ৰথমতে গৈ পেলাই বহুত কিবাকিবি কৈ মেলি নিজৰ ইন্ট্ৰডাকশ্যনটো দীঘলীয়াকৈ দিবলৈ নাযাব। তেখেতলোকৰ কথাহে বেছিকৈ শুনিব, কোন কেনেকুৱা কি কথা সেইখিনি চাই ল'ব। তেতিয়া ভৱিষ্যতে আপোনাৰ মানে কৰ্মজীৱন আগবঢ়াই নিয়াত অলপ সুবিধা হ'ব বুলি মই ভাবোঁ। এতিয়া ইয়াৰ পাছত যিটো আটাইতকৈ গুৰুত্বপূৰ্ণ, আমাৰ যিটো আমি সদায় জড়িত হৈ থাকিব লাগিব, সেইটো হৈছে পাঠদান। আপুনি প্ৰথম দিনাখন গৈ পেলাই ক্লাছৰুমত কেনেকৈ এণ্ট্ৰি কৰিব, কেনেকৈ কি কৰিব, সেইখিনি আপুনি সম্পূৰ্ণ প্লেনিং কৰি যাওক। আপুনি একদম প্ৰি প্লেন কৰি যাওক। এইটো কথা আপুনি ভাবি লওক যে আপুনি ক্লাছৰুমটোত সোমাই আপুনি প্ৰথমৰ পৰা একদম শেষলৈকে প্ৰথম দিনাখন আপুনি কি কৰিব। এতিয়া আপুনি এটা কথা, আমি আগতে যেনেকৈ প্ৰেক্টিছ টিচিং কৰিবলৈ যাওঁতে যেনেকৈ লেচন প্লেন বনাই মেলি গৈছিলোঁ, এতিয়া কিন্তু আপুনি তেনেকৈ লেচন প্লেন বনাই আপুনি ঘৰতে প্ৰেক্টিছ কৰি মেলি সেই ক্লাছটো সেইখিনি আপুনি কৰি যাব নোৱাৰে। কাৰণ কেলৈ, আপুনি প্ৰথম দিনাখন গৈ পেলাই কোনটো ক্লাছত গৈ কোনটো চেপ্টাৰ আপুনি পঢ়াবগৈলগীয়া হ'ব পাৰে, সেই কথাটো আপুনি কিন্তু গম নাপায়। কাৰণ কেলৈ, আমাৰ এতিয়া যিটো ছেশ্যন চলি আছে সেইটো হৈছে আপোনাৰ এপ্ৰিলৰ পৰা মাৰ্চলৈকে। গতিকে আমি এতিয়া যেতিয়া জইন কৰিম, ডিচেম্বৰ মাহত আমি যেতিয়া জইন কৰিম, তেতিয়া তেখেতলোকৰ পাঠসমূহ প্ৰায় চলি থাকিব, আৰু প্ৰায় 75% মান
তেওঁলোকৰ কোৰ্চ শেষ হৈ যাব। গতিকে আমি এতিয়া কোনটো চেপ্টাৰৰ কিমান অংশত গৈ পেলাই আমি তেখেতলোকৰ মানে শিক্ষাৰ্থীসকলৰ লগত অংশগ্ৰহণ কৰোঁগৈ, সেইটো আমি নাজানো। গতিকে আপুনি এতিয়া প্ৰি প্লেন কৰি পেলাই লেচন প্লেন বনাই আপুনি ঘৰত প্ৰেক্টিছ কৰি যাব নোৱাৰে যে প্ৰথম দিনাখনেই মই এইখিনি পঢ়ামগৈ, এইটো কৰিম। গতিকে আপুনি একদম মানে পূৰা সেইটো পৰিস্থিতিৰ বাবে নিজকে মানসিকভাৱে প্ৰস্তুত কৰি যাব লাগিব। আৰু প্ৰথম দিনাখন আপুনি গৈ প্ৰথমতে আপুনি ইন্ট্ৰডাকশ্যনটো দিবই লাগিব। নিজৰ ইন্ট্ৰডাকশ্যনটো প্ৰথমতে দিব। তাৰপাছতে ছাত্ৰ ছাত্ৰীসকলৰ ইন্ট্ৰডাকশ্যন ল'ব, তেখেতলোকৰ নাম সুধিব সকলোৰে। তাৰপাছতে আপোনালোকে যদি ইচ্ছা কৰে তেনেহ'লে ইয়াৰ আগত কি পাঠ পঢ়াই গৈছিলে সেই ওপৰত ভিত্তি কৰি পেলাই আপুনি কিছু পাঠ পঢ়াব পাৰে। সেইখিনি আপোনালোকে নিজে চাই ল'ব, যিহেতু সকলো অভিজ্ঞ। মই মাত্ৰ এইটোৱে ক'ব বিচাৰিছোঁ যে আপোনালোকে এতিয়া সেই আগৰ প্ৰেক্টিছ টিচিঙৰ নিচিনা চিনিয়ৰিটি কিন্তু আপোনালোকে তাত নাপায়। এতিয়া এটা বেলেগ পৰিৱেশ হ'ব। আৰু যিহেতু আমাৰ থিয়ৰী বা সেই তেনেকুৱা প্ৰেক্টিছ টিচিঙৰ যিটো বস্তু আৰু প্ৰেক্টিকেল যিখিনি অলপমান বেলেগ হয়েই। আৰু ক্লাছৰুম মেনেজমেণ্টটোত যথেষ্ট গুৰুত্ব দিব আপোনালোকে। আৰু যিহেতু আমাৰ ক্লাছসমূহত এনেকুৱা হয় যে 50% ষ্টুডেণ্ট ভাল থাকে, আপুনি সোমোৱাৰ লগে লগে 50% ষ্টুডেণ্টে আপোনাৰ ভালকৈ বহিব, কিতাপ পত্ৰ উলিয়াই ল'ব পঢ়িবলৈ। কিন্তু 50% ষ্টুডেণ্ট এনেকুৱা থাকিব যিবোৰে মানে অলপমান আপোনাক ইমান গুৰুত্ব নিদিব বা অলপমান তাহাঁতি নিজৰ কথাত মচগুল হৈ থাকিব তেনেকুৱা। আৰু যিহেতু নতুন এজন টিচাৰ যোৱা বুলি ক'লে সিহঁতি যথেষ্ট সুবিধা পায়, যথেষ্ট মানে তেখেতৰ লগত হাঁহি ফূৰ্তি কৰিবলৈ। কিন্তু আপুনি সেইটো আপোনাৰ প্ৰেজেঞ্চ অফ মাইণ্ড খটাব লাগিব। আপুনি বিদ্যালয়খনত সোমাই ক্লাছৰুমটোৰ শিক্ষাৰ্থীসকলক ষ্টাডি কৰিব লাগিব পটককৈ, যে আপুনি চাব লাগিব এই ক্লাছৰুমটোত যদি 50% মান ষ্টুডেণ্টেই যদি উৎপতীয়া নিচিনা থাকে, তেনেহ'লে আপুনি কিন্তু তেহেঁতৰ লগত হাঁহি ফূৰ্তি বা ধেমালি এনেকুৱাবোৰ বেছিকৈ কৰিব নোৱাৰে। কাৰণ তাহাঁতি তেতিয়া আপোনাৰ পৰা সুবিধা ল'ব। আৰু সেইটো সুবিধা আপোনাৰ মানে এনেকুৱাকৈ সুবিধা লৈ ল'ব যে তাহাঁতিও, আপুনি যদি হাঁহি ফূৰ্তি কৰে তাহাঁতৰ লগত, তাহাঁতিও তাহাঁতৰ ধৰণে হাঁহি ফূৰ্তি কৰিবলৈ লাগি যাব। আমাৰ পেডাগজিৰ যিবোৰ চাইল্ড ডেভেলপমেণ্টৰ আমি যিবোৰ কথা পঢ়িছোঁ, যিখিনি আচলতে তেনেকুৱা ৰুল ৰেগুলেশ্যনত গোটেই ক্লাছবোৰ নচলে। আমি সেই ৰুলছখিনি আমিহে পঢ়িছোঁ, তাহাঁতি কিন্তু নাজানে। তাহাঁতি নিজৰ উৎপাতখিনি তাহাঁতি কৰিয়ে থাকিব। গতিকে আপুনি অলপমান সেই যিখিনি থিয়ৰিটিকেল কথা সেইখিনিৰ পৰা আপুনি বাহিৰলৈ অলপ ওলাব লাগিব। এতিয়া আমাক যিহেতু পেডাগজিত আমাৰ যিহেতু হাঁহি মুখেৰে শিক্ষক প্ৰৱেশ কৰিব বুলি থাকে, কিন্তু আপুনি প্ৰতিটো ক্ষেত্ৰতে কিন্তু হাঁহি মুখেৰে আপুনি তাত যাব নোৱাৰে। আপোনালোকে পাইছেই চাগে প্ৰেক্টিছ টিচিঙত আপোনালোকৰ যথেষ্ট এনেকুৱা অনুভৱ হৈছে চাগে, মানে অভিজ্ঞতা হৈছে, য'ত আপোনালোকৰ হাঁহিটো কিন্তু কেতিয়াবা কিছু ক্ষেত্ৰত অকণমান বিপদহে আনে হাঁহিটোৱে। গতিকে তেনেকুৱা ক্লাছৰুমত আপুনি কিন্তু হাঁহি ফূৰ্তি কৰিব নোৱাৰে। কাৰণ কেলৈ, আপুনি যিটো ধেমালি কৰিব সেই ধেমালিটোৰ পাছত তাহাঁতি আকৌ তাহাঁতৰ নিজৰ মতে কিছুমান ধেমালি কৰিবলৈ আৰম্ভ কৰে, আৰু যিটো আপুনি কণ্ট্ৰল কৰিবলৈ অকণমান অসুবিধা হৈ যায় কেতিয়াবা, আৰু আপোনাৰ অতিষ্ঠ হৈ যাব আপুনি। পিছত আপুনি তাহাঁতৰ লগত মানে অলপমান পৰিস্থিতিটো মানে তাহাঁতৰ লগত ফাৰ্ষ্ট অলপ সম্পৰ্কটো অলপমান বেয়া হৈ যাব। গতিকে আপুনি সেই বস্তুটো চাব, প্ৰেজেঞ্চ অফ মাইণ্ড খটাব লাগিব। আপুনি চাই ল'ব লাগিব ক্লাছৰুমটোৰ কেনেকুৱা, কি কথা, ষ্টুডেণ্টখিনি কেনেকুৱা, সেইখিনি চাই ল'ব। আৰু এটা অতি গুৰুত্বপূৰ্ণ কথা, সেইটো হৈছে আপুনি প্ৰথম দিনাখন যেতিয়া ক্লাছৰুমত আপুনি প্ৰৱেশ কৰিব, আপোনাৰ লাগিলে কনফিডেঞ্চ লেভেলটো ল'য়ে হৈ থাকক, কিন্তু আপুনি তাহাঁতক আপোনাৰ যে কনফিডেঞ্চ লেভেলটো ল' সেইটো কিন্তু দেখুৱাব নোৱাৰে। আপুনি তাহাঁতৰ আগত একদম হাই কনফিডেঞ্চ লেভেলত আপুনি থকাৰ দৰে তেখেতৰ লগত বিহেভ কৰিব লাগিব। সেইটো কিন্তু আপোনালোকে একদম চাব। প্ৰথম দিনাই যদি আপোনাৰ ওপৰত যদি তেহেঁতি আধিপত্য বিস্তাৰ কৰি লয়, তেনেহ'লে কিন্তু পিছত আপুনি তাহাঁতক কণ্ট্ৰল কৰাটো টান হৈ যাব। আৰু প্ৰথম কেইদিনতে আপোনালোকে তাহাঁতৰ ভৰসাটো জিকিবলৈ চেষ্টা কৰিব। মানে এইটো কৰিব যে আপুনি আপোনাৰ সেই ছাবজেক্টটো, যিটো ছাবজেক্ট আপুনি পঢ়ুৱাবলৈ গৈছে, সেই ছাবজেক্টটোত আপোনাৰ দখলটো যে যথেষ্ট আছে সেইটো আপোনালোকে দেখুৱাব লাগিব। কিন্তু মানে তাহাঁতি বিশ্বাস কৰিব পাৰিব লাগিব আপোনাক যে এই ছাৰজনে বা এই বাইদেউগৰাকীয়ে যথেষ্ট কথা জানে, আৰু আমি এই ছাৰ বা বাইদেৱে যিটো পঢ়াব বা যিটো ক'ব সেইটো সদায় শুদ্ধই ক'ব। গতিকে সেই বিশ্বাসটো যেতিয়া আপোনাৰ ওপৰত আহিব তাহাঁতৰ, তেতিয়া আপোনাৰ ক্লাছত তাহাঁতি সদায় ভালকৈ থাকিব। কিন্তু আপুনি প্ৰথম দিনাখনেই গৈ যদি আপোনাৰ কথাৰ যদি খেলি মেলি হয়, আৰু আপুনি যদি কিবা এটা ভুলকৈ কয়, আৰু আজিকালিৰ ছাত্ৰ ছাত্ৰী আগৰ নিচিনা নহয়। আজিকালি ছাত্ৰ ছাত্ৰী আপুনি যদি কিবা এটা যদি ভুল তথ্য যদি দিয়ে, তাহাঁতি কিন্তু পটককৈ কৈ দিব। আপুনি ভুল কিবা এটা কথা ক'লে, মানে আপোনাৰ যদি অকণমানো যদি খেলি মেলি হয় কথাটো, তাহাঁতি কৈ দিব। তেতিয়া কিন্তু আপুনি অকণমান সমস্যাত পৰিব পাৰে। গতিকে মানে আপোনাৰ অকণমান অশান্তিকৰ এটা অনুভৱ হ'ব। গতিকে আপুনি সেই বস্তুটো চাব, আৰু আপোনালোকে প্ৰথমতে তেওঁলোকৰ বিশ্বাসটো জয় কৰিবলৈ চেষ্টা কৰিব প্ৰথম কেইদিনতে। আৰু আপুনি এতিয়াৰ পৰাই মন বনাই লওক যে আপুনি এনেকুৱাকৈ ক্লাছ কৰিব, এনেকুৱা ভালকৈ আপুনি ইমানেই ভালকৈ আপুনি ক্লাছ কৰিব যাতে আপোনাৰ ক্লাছটোৰ কাৰণে তাহাঁতি ৰৈ থাকে, শিক্ষাৰ্থী যাতে আপোনাৰ ক্লাছটোৰ কাৰণে ৰৈ থাকে, আৰু আপোনাক লগ পালে ছাৰ আমাৰ ক্লাছলৈ কেতিয়া আহিব এনেকৈ বুলি যাতে আপোনাক প্ৰশ্ন কৰে। তেনেকুৱাকৈ আপুনি নিজক গঢ় দিবলৈ চেষ্টা কৰক। আৰু এতিয়া এইকেইদিন অকল এইবোৰ কথা আপুনি চিন্তাত লাগক, অন্য কথা আপুনি মনৰ পৰা আঁতৰি দিয়ক। আৰু এনেকুৱা এটা চাব, আপুনি যদি এইকেইদিন আপুনি অন্য যদি কথাত যদি নিজকে ব্যস্ত ৰাখে, তেনেহ'লে কিন্তু আপোনাৰ প্ৰথম কেইদিন মানে স্কুললৈ গৈ বহুত বৰিং লাগিব,
যাবলৈ মন নাযাব। কিন্তু আপুনি এইকেইদিন আপোনাৰ চিন্তা চৰ্চাব, সি প্ৰথম স্কুললৈ গৈ কি কৰিব, কি পঢ়াব, এনেকুৱাবোৰ কথাত যদি আপোনালোকে নিজকে নিয়োজিত ৰাখে, তেনেহ'লে আপোনাৰ কিন্তু বৰিং নালাগে। আপোনাৰ মন যাব ক্লাছ কৰিবলৈ। আপুনি যিখিনি এতিয়া শিকিছে, সেইখিনি আপোনাৰ প্ৰেক্টিকেলি ইউজ কৰিবলৈ মন যাব। আপুনি এতিয়া যদি আপুনি ইউটিউবত চাই মেলি বা অন্য কিবা প্ৰকাৰে আপুনি কেনেকৈ টিচিং স্কিল আপগ্ৰেড কৰিব পাৰি বা কেনেকৈ ক্লাছৰুম মেনেজমেণ্ট কৰিব পাৰি, কেনেকৈ দুষ্ট শিক্ষাৰ্থীসকলক কণ্ট্ৰল কৰিব পাৰি, এই কথাবোৰ যদি আপুনি চাই থাকে, তেনেহ'লে আপোনাৰ এনেকুৱা লাগি থাকিব যে মই কেতিয়াকৈ স্কুলত জইন কৰিমগৈ আৰু কেতিয়াকৈ মই তাহাঁতক পাঠদান কৰিম। মানে সেই আপুনি এতিয়া যিখিনি আয়ত্ত কৰি আছে, সেইখিনি এপ্লাই কৰিবলৈ মন গৈ থাকিব আৰু আপোনাৰ বৰিং নালাগিব, যাবলৈ মন নোযোৱাটো নহ'ব। কিন্তু আপুনি যদি এইকেইদিন ঘৰৰ কিবা কামত ব্যস্ত থাকে বা অন্যান্য কিবা কামত ক'ৰবালৈ ফুৰিবলৈ যোৱা, বিয়া খাবলৈ যোৱা, কিবাকিবি এইবোৰত যদি ব্যস্ত থাকে, তেতিয়া ঘপককৈ যদি আপোনাৰ স্কুল এলোকেশ্যনৰ লিষ্টখন দি দিয়ে, স্কুলত যদি জইন কৰিবলৈ দি দিয়ে, তেতিয়া কিন্তু আপোনাৰ সেই স্কুললৈ যাবলৈ মন নাযাব। আপোনাৰ ভয় ভাৱ এটা আহিব, কনফিডেঞ্চটো একদম ল' হৈ থাকিব। কিন্তু আপুনি এইকেইদিন যদি একদম মানসিকভাৱে অকল সেইটোৱে চিন্তা কৰি থাকে বা পঢ়াৰ লগত মানে তেহেঁতৰ লগত যিখিনি পঢ়াব লাগিব তাহাঁতক সেইখিনিৰ লগত জড়িত হৈ থাকে বা অলপ যদি চিন্তাবোৰ সেই বিষয়ে কৰি থাকে, তেতিয়া আপোনাৰ কিন্তু যাবলৈ মনটো যাব। এইটো একদম এটা চাইক'লজিকেল ফেক্ট হয় আৰু আপুনি নিজৰ লগত সেইটো ৰিলেট কৰি চাব পাৰে। আৰু এটা কথা আপুনি চাব, আপোনাৰ স্কুল যদি কেইদিনমান বন্ধ থাকে, এই বন্ধৰ দিনকেইটাত যদি আপুনি স্কুলৰ যিখিনি দৈনন্দিন কাম কাজ সেইবোৰৰ পৰা আঁতৰি পেলাই যদি আপুনি অন্যান্য কাম কাজত গোটেই বন্ধৰ দিনকেইটা আপুনি জড়িত হৈ থাকে, স্কুলৰ কথা অলপো মনলৈ নানি, তেতিয়া সেই যেতিয়া বন্ধ খুলিব, সেই প্ৰথম দিনাখন কিন্তু আপোনাৰ স্কুললৈ যাবলৈ মন নাযায়। কাৰণ আমাৰ মানসিকতাটো অলপ বেলেগ হৈ যায়। আমি মানে সেই তাৰ পৰা চিন্তাটো আঁতৰাই লৈ গুচি আহোঁ। গতিকে আমাৰ সেই ফৰ্মেল ৱেটোত যাবলৈ আমাৰ অকণমান অসুবিধা হৈ যায়। আমি যিহেতু কেজুৱেল হৈ যায় আমাৰ মনটো, গতিকে আমি আকৌ সেই ৰুল ৰেগুলেশ্যনৰ মাজত বা ফৰ্মেল ৱেত আমাৰ যাবলৈ অকণমান অসুবিধা হৈ যায়। গতিকে তেনেকুৱা কথাটো আপোনালোকে মানসিকতাটো একদম এতিয়া সেই পৰিস্থিতিটোৰ লগত অলপ হ'লেও চিন্তা চৰ্চাবোৰ কৰি থাকক, তেতিয়া আপোনাৰ পাছত যাবলৈ মন যাব আৰু ক্লাছো ভালকৈ কৰিব পাৰিব, উৎসাহ থাকিব মনত। আৰু সেইটোৱে আচল কথা, উৎসাহটো একদম লাগিবই মনত। আপুনি অনীহা ভাৱ এটা লৈ মানে ভয় ভাৱ এটা লৈ যাওঁ নাযাওঁ এনেকুৱাকৈ গ'লে আপুনি কেতিয়াও 100% দিব নোৱাৰে। গতিকে আপুনি এইকেইদিন আপুনি কিমান জানে সেইটো আচল কথা নহয়। আপুনি তাহাঁতৰ আগত একদম কনফিডেন্সটো শ্ব' কৰিব লাগিব। আপুনি তাহাঁতৰ বিশ্বাস জয় কৰিবলৈ চাব। আৰু এনেকুৱা নহয় যে আপুনি তাত প্ৰথম দিনাখন ক্লাছত সোমাইছে আৰু ইন্ট্ৰডাকশ্যন হৈ যোৱাৰ পাছতেই আপুনি তাহাঁতি কৈ দিলে যে এটা চেপ্টাৰ এইটো বজাই আছে আৰু আপোনাৰ সেই চেপ্টাৰটোৰ ওপৰত ইমান আপোনাৰ মানে জ্ঞান নাই বা আপুনি তাহাঁতক পঢ়ুৱাবলগীয়া আপোনাৰ ইমান নাই, তেতিয়া আপুনি সেই কথাখিনিকে যে পঢ়ুৱাব লাগিব তেনেকুৱা কথা নহয়। আপুনি সেই নজনা কথাখিনি ভুলে ভ্ৰান্তিয়ে কৈ মেলি আপুনি এনেই ক্লাছটো পাৰ কৰিবলৈ নাচাব। আপুনি লাগিলে তাহাঁতক হৈ যোৱা যিবোৰ পঢ়াই গ'ল এতিয়ালৈকে, সেই পঢ়াই যোৱাবোৰ তাহাঁতি কিমান আয়ত্ত কৰিছে সেইটোৰ ওপৰত তাহাঁতক কুৱেশ্যনকে কৰিব পাৰে। তেনেকৈ আপুনি অলপ তাহাঁতৰ ওপৰত বিশ্বাসটো জয় কৰিবলৈ চাব। ভুলে শুদ্ধই মানে ক্লাছ কৰিবলৈ নাযাব। য'ত আপোনাৰ নিজৰ বিশ্বাসটো যেতিয়ালৈকে নাথাকে, যিটো বস্তু ভালকৈ মই পঢ়ুৱাব পাৰিম বুলি, যেতিয়া আপোনাৰ একদম ক্লেৰিটি নাথাকে, তেতিয়ালৈকে আপুনি সেই পাঠটো কেতিয়াও তাহাঁতক নিদিব। আৰু আপোনাৰ এইটো হ'ব লাগিব যে আপোনাৰ ক্লাছটো কৰাৰ পিছত আপোনাৰ এইটো মানে মনত আহিব লাগিব যে মই 100% দিছোঁ। মই যিখিনি মোৰ জ্ঞানেৰে যিখিনি মই দিব পাৰোঁ, সেইখিনি 100% মই ষ্টুডেণ্টক দিব পাৰিলোঁ। তেতিয়াহে আপুনি ছেটিছফাইড হ'ব পাৰিব আৰু তেতিয়াহে তাহাঁতি আপোনাৰ ওপৰত বিশ্বাসটো জন্মাব পাৰিব তাহাঁতৰো। গতিকে সেইখিনি কথা চাব, কথাখিনি অলপ চিন্তা কৰি পেলাই। মই মাত্ৰ আপোনালোকক কথাখিনি অলপ উনুকিয়াই দিছোঁ আৰু এইখিনি কথা আপোনালোকেও অলপ চিন্তা কৰি পেলাই নিজৰ লগত অলপ ৰিলেট কৰিব আৰু আপোনালোকেও পৰাপক্ষত এইখিনি কথা এইকেইটা দিনত অন্ততঃ অকণমান চিন্তা কৰি থাকিলে আপোনাৰ সুবিধা হ'ব বুলি মই ভাবোঁ। আৰু বাকী আপোনালোকৰ যদি কিবা ক'বলগীয়া আছে তেনেহ'লে কমেণ্ট কৰিব। আৰু ভিডিঅ'টো যথেষ্ট দীঘল হৈ গ'ল, মনৰ বিভিন্ন কথা ক'বলগীয়া আছিল, সেইবাবে ভিডিঅ'টো কিমান দীঘল হৈছে মই চোৱা নাই, মাত্ৰ কথাখিনি কৈ গৈছোঁ। বাকী আপোনালোকৰ কিবা ক'বলগীয়া থাকিলে কমেণ্ট কৰিব। আজিলৈ ইমানেই, ধন্যবাদ।